নমস্কাৰ। এই মুহূৰ্তলৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 29 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নিয়ম। RBIৰ ডাঙৰ ঘোষণা, সলনি হ'ব কেইটামান বিশেষ নিয়ম। দেশত নাটনি হোৱা নাই পেট্ৰল, ডিজেল, LPGৰ। অপচাৰ চলালেই হ'ব জেল। যিসকলে পেট্ৰল, ডিজেল, LPG লৈ অপচাৰ চলাই আছে তেওঁলোকৰ হ'ব পাৰে বিপদ। অসমৰ পৰা প্ৰতিটো মিয়াক খেদি পঠোৱা হ'ব। এইবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ড ভাঙিবলৈ সাজু। পুনৰ বিস্ফোৰণ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নিয়ম। 1 এপ্ৰিলৰ পৰা অনলাইন লেনদেনত আহিব ডাঙৰ পৰিৱৰ্তন। এতিয়াৰে পৰা কেৱল এটা পিন দিলেই নহ'ব পেমেণ্ট। প্ৰতিটো ডিজিটেল পেমেণ্টৰ বাবে লাগিব 2টা স্তৰৰ প্ৰমাণীকৰণ। পিন চুৰি হ'লেও OTP বা বায়োমেট্ৰিক অবিহনে উলিয়াব নোৱাৰিব টকা। পিনৰ লগতে বাধ্যতামূলক হ'ব OTP বা আঙুলিৰ ছাপ। অনলাইন জালিয়াতি আৰু হেকিং ৰোধিবলৈ RBIৰ কঠোৰ পদক্ষেপ। এতিয়াৰে পৰা পেমেণ্টৰ বাবে বাছি ল'ব পাৰিব নিজৰ পচন্দৰ সুৰক্ষা বিকল্প। ঘৰুৱা লেনদেনৰ বাবে 1 এপ্ৰিলৰ পৰা বলবৎ হ'ব নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা ডিজিটেল লেনদেন কৰোঁতে সাৱধান থাকক আৰু ধন সুৰক্ষিত ৰাখক। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। দেশত হোৱা নাই ইন্ধনৰ নাটনি। পেট্ৰল ডিজেলক লৈ কেন্দ্ৰৰ জৰুৰী আহ্বান। সুৰক্ষিত আছে পেট্ৰল ডিজেলৰ যোগান। উৰাবাতৰি বিয়পোৱা চক্ৰৰ বিৰুদ্ধে হুংকাৰ। ষড়যন্ত্ৰত ভুল নাযাবলৈ ৰাইজক অনুৰোধ জনালে। পাম্পত অযথা ভিৰ নকৰিবলৈ সতৰ্কবাণী। মজুত আছে 2 মাহৰ জোখাৰে ইন্ধন। 41খন দেশৰ পৰাই আহি আছে তেল। অবিৰতভাৱে চলি আছে দেশৰ সংশোধনৰ কাম। ভাৰত অভিমুখে তেলবাহী জাহাজৰ কনভয়। ভিৰ কমাবলৈ অড ইভেন নীতি ঘোষণা। মিছা বাতৰি দিলেই হ'ব জেল জৰিমনা। অপচাৰকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। তাৰ পিছত জনাইছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অসমৰ পৰা প্ৰতিটো মিয়াক খেদিম। এইবাৰ হাত মোৰ ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙিম। আজমল গৌৰৱ কোনো অসমীয়াৰ সন্মুখত থিয় হ'ব নোৱাৰে। মই 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰিলোঁ, কিন্তু কোনেও একো কৰিব নোৱাৰিলে। অসমৰ পৰা প্ৰতিটো মিয়াক খেদিম। পুনৰ কৈছোঁ, এইবাৰ হাত মোৰ ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙিম। আজমল গৌৰৱ কোনো অসমীয়াৰ সন্মুখত থিয় হ'ব নোৱাৰে। মই 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰিলোঁ, কিন্তু কোনেও একো কৰিব নোৱাৰিলে। বিস্ফোৰণ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তো বন্ধুসকল, এইখিনি আছিল আজিৰ দিব লগা ইনফৰমেশ্যন। তো থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।